মই নিৰ্মল ৰাভা। আজি নমস্কাৰ। আজি 23 ছেপ্টেম্বৰ আৰু আজি আমাৰ বাবে এটা বিশেষ দিন, অতি মৰ্মান্তিক আৰু দুখদায়ক দিন। কাৰণ আজিৰ দিনটোতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় তথা মৰমৰ হিয়াৰ আমঠু মহানায়ক মহান শিল্পী জুবিনদাৰ শেষকৃত্য অৰ্থাৎ অন্ত্যেষ্টিক্ৰিয়া জুবিন ক্ষেত্ৰ অৰ্থাৎ আমি সোণাপুৰত আজি সমগ্ৰ অসমবাসীৰ লগতে দেশবাসীয়ে তেওঁক বিদায় দিয়া হয়। আৰু আজি 23 ছেপ্টেম্বৰ দিনটো সকলোৱে জানে যে 23 ছেপ্টেম্বৰ দিনটো দিন ৰাতি সমান। তেওঁৰ মৃত্যু হৈছিল 19 ছেপ্টেম্বৰত ছিংগাপুৰত, কিন্তু আজিলৈ তেওঁ আমাৰ এই ধৰাৰ বুকুতে আছিলে। আৰু আজিৰ এই দিনটোত অৰ্থাৎ দিন ৰাতি সমান দিনটোত তেওঁ আমাৰ মাজৰ পৰা অগ্নিত ভস্মীভূত হৈ অৰ্থাৎ আমি চিতাৰ জৰিয়তে তেওঁক সকলোৰে হৃদয়ত অশ্ৰুসিক্ত কৰি এই ধৰাৰ পৰা আঁতৰি গ'ল আৰু আমি তেওঁক বিদায় দিলোঁ। গতিকে আমাৰ মন খুবেই দুখিত, বা আমি সাধাৰণ তেওঁৰ অনুৰাগী হিচাপে খুবেই দুখিত। কাৰণ আমি সাধাৰণ অনুৰাগী বুলি কৈছোঁ, কাৰণ কিয় তেওঁৰ কিছুমান অনুৰাগীয়ে যিহেতু মৃত্যু হৈছে, বা তেওঁৰ কিছুমান অনুৰাগী এনেকুৱা অনুৰাগী আছে যিসকলে আত্মহত্যাও কৰিছে বা আত্মহত্যা কিছুমান কৰিবলৈ চেষ্টা কৰিছে। গতিকে তেওঁ সেইবিলাকৰ তুলনাত আমি ন্যূনতম। সেয়ে আমি ক'ব লাগিব যে এজন সাধাৰণ অনুৰাগী। কিন্তু মই এটা কথা ক'বলৈ আপোনালোকক অনুৰোধ জনাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য এটাই, বিশেষ কোনো কথা নাই। জুবিনদাই সদায় এটা কথা কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এই কথাষাৰ গতিকে তেওঁ যে কৈছিলে, বা এই বাক্যশাৰী তেওঁ যে কৈছিলে, এই বাক্যশাৰী আমি সকলোৱে তেওঁৰ মহৎ লোকৰ বাণী হিচাপে ধৰি লৈ প্ৰত্যেকৰ মনে মনে ৰখা উচিত, অৰ্থাৎ অন্তৰত ৰখা উচিত। বা আমাৰ যিবোৰ পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমত আগন্তুক দিনবোৰ যাতে এই বাক্যশাৰী মহৎ লোকৰ বাণীত অন্তৰ্ভুক্তি কৰে, তাৰ বাবে মই মোৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ। ইয়ে মোৰ ক'বলগীয়া, কিবা ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ। জয় জুবিনদা, জয় জুবিনদা। জুবিনদা মহান, জুবিনদা অমৰ হওক। জয় আই অসম।